खुलुमबाय प्राइम 24 हेडलाइन्सआव आं रमेन बर'। 27 आगस्ट एबा दिनै सिमेन्ट सापरियाव मोनसे खौरांगिरि मेल जानानै थाङो। बे खौरांगिरि मेलनि गेजेरजों सिमेन्ट आन्चलिक एबसु, धेमाजि जिल्ला आसु, सिमेन्ट आन्चलिक कमिटि आटासु, सिमेन्ट सापरि डेभेलपमेन्ट कमिटि आफादफोरा माखासे बाथ्रा फोरमायो। थांनाय 25 आगस्ट खालारखालि सिमेन्ट सापरियाव फरायसा आफादा सोमावसारदों होनना गुबुन गुबुन खौरां बिजोङाव फोसावनाया नंखाय होननानै फोरमायदों। बे प्रेस मिटआव सिमेन्ट सापरि कलेजनि प्रिन्सिपाल सचिन दले, सिमेन्ट सापरि डेभेलपमेन्ट कमिटिनि लोगो आफादगिरि मलेन्द्र नार्जारि, लोगो नेहाथारि दिपेन बरा, धेमाजि डिस्ट्रिक्ट आसुनि लोगो गाहाय नेहाथारि सन्जीब दास, इनफरमेशन सेक्रेटारि देबजित मरां, एक्टिं सेक्रेटारि भास्कर बरगहाय, सिमेन्ट आन्चलिक एबसुनि आफादगिरि साइक्लन बसुमतारि, लोगो नेहाथारि जोंसार स्वर्गियारि, सोलोंथाइ नेहाथारि दानसोरां नार्जारि, लोगो बुंथिगिरि अनसुमा बसुमतारि, धेमाजि जिल्ला आटासुनि लोगो नेहाथारि नकुल टिपमिया, सिमेन्ट आन्चलिक आटासुनि आफादगिरि किब दिहिङिया, गाहाय नेहाथारि हेमन्त बरगहाय आरो सिमेन्ट आन्चलिक एजेवाइसिपिनि आफादगिरि बाबुल सुतिया, गाहाय नेहाथारि देबेश्वर बरा बिथांमोना बाहागो लायो। बिथांमोननि बुंफोरथि बादिब्ला 25 आगस्ट खालारखालि सिमेन्ट सापरियाव सरकारि रिजार्भखौ लानानै दावराव दावसि जानायाव सिमेन्ट सापरिनि फरायसा आफादनि जेबो आखाइ गैया होननानै रोखायै फोरमायो आरो फरायसा आफादनि बेरेखायै खौरां बिजोङाव ओंखारनाय बाथ्राफोरा नंखाय होननानै फोरमायो। दानिया फै बिथांमोननि फोरमायथिखौ खोनासंनि। যিটো 25 তাৰিখৰ এটা আনএক্সপেক্টেড এটা ইনচিডেণ্ট হৈ গ'ল, তাৰ কাৰণে এইটো দুৰ্ভাগ্যজনক কথা। বিশেষকৈ আমাৰ চিমেণ্ট চাপৰিত ঘটনাটো সংঘটিত হ'ল। আমি ইয়াৰ সাধাৰণ জেনেৰেল চিটিজেন হিচাপে বহুত দুখ পাইছোঁ মানে। আৰু কোনে কেনেকৈ জড়িত আছে এইটো যিটো ভিডিঅ' ফুটেজ আছে, কালি মই চিভিল এছ.ডি.অ' অফিচৰ লগত যোগাযোগ কৰিছিলোঁ। এইটোত কৈছে যে তেওঁলোকে নিজৰ ফালৰ পৰা এটা কেছ লৈছে আৰু আমি যিটো 23 তাৰিখে আমাৰ নাগৰিক সভা হৈছিলে, এই 23 তাৰিখৰ নাগৰিক সভা মতে আমি 24 আৰু 25 তাৰিখে প্ৰশাসনৰ লগত যোগাযোগ কৰাৰ কথাই কৈছিলোঁ। আমি এনেকুৱা ধৰণৰ কোনো গণসমাৱেশ বা প্ৰটেষ্ট কৰাৰ আমি অৰ্গেনাইজ কৰাৰ কথা ৰিজলিউশ্যনত লোৱা নাই। আমি ইতিমধ্যে আমি কাৰণ প্ৰশাসনতো আমি সময় দিছোঁ, কাৰণ 2-1 দিন সময়ৰ ভিতৰতে মানুহক শিফটিং কৰিব পাৰে। সেইকাৰণে আমাৰ যিটো সিদিনা নাগৰিক সভাৰ যিটো আচল উদ্যোগত হৈছিলে, হ'লেও মানে তাত আমাৰ এইটো ৰিজলিউশ্যনটো আছিলে অন্ততঃ আমি গণতান্ত্ৰিক উপায়েৰে যিটো আন্দোলন কৰিবলগীয়া আছিলে 26 তাৰিখৰ পৰাই হোৱাৰ কথা আছিলে, কিন্তু ইতিমধ্যে 26 তাৰিখৰ আগতে গোটেই ঘটনাটো চামাপ হৈ থাকিলে। যোৱা 25 তাৰিখত যিটো ঘটনা হৈছে আমাৰ চিমেণ্ট চাপৰি ৰিজাৰ্ভৰ ঘটনা, সেইটো ঘটনাক লৈ চিমেণ্ট চাপৰি আঞ্চলিক আছু আৰু লগতে চিমেণ্ট চাপৰি ৰাইজক বান বিধ্বস্ত গৰাখহনীয়া মানুহ ৰাইজে যি অভিযোগ দিছে সেইটো ভিত্তিহীন। কিয়নো আমাৰ চিমেণ্ট চাপৰিৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু চিমেণ্ট চাপৰি বাকী ৰাইজে আমি আন্দোলনৰ কাৰ্যসূচী লোৱা নাই। 25 তাৰিখত যি ঘটনালৈ হৈছে এইটো বান বিধ্বস্ত গৰাখহনীয়া মানুহবোৰে যিটো জংঘলৰ পৰা আহি ৰাজপথত ওলাই আহি পুলিচৰ প্ৰশাসনৰ যি নেকি আক্ৰমণ কৰিলে সেইটো দুৰ্ভাগ্যজনক, সেইটো হ'ব নালাগিছিলে। আমি চিমেণ্ট চাপৰি ডেভেলপমেণ্ট কমিটিৰ হয় এইটো অনুৰোধ জনাইছোঁ, আমি আমাক চিমেণ্ট চাপৰি উন্নয়ন হ'ব, উন্নয়নৰ কাৰণে আমাক মাটি লাগে। সেইটো মাটিটো আমি উন্নয়নমূলক যি নেকি প্ৰতিষ্ঠানৰ কাৰণে আমি ৰখা হৈছে। আমাৰ চিমেণ্ট চাপৰিত ক'ব গ'লে এটা ভাল ষ্টেডিয়াম নাই, আমি ষ্টেডিয়ামৰ কাৰণেও অলপ মাটি ৰাখিম বুলি ভাবিছোঁ। যেনেকৈ এতিয়া কেবি খেক দি কিনে যিমান মাটি বাচি আছে সেইটো মাটি আমি ষ্টেডিয়ামৰ কাৰণে 100 বিঘামান মাটি লাগিব, লগতে আৰু মৰাশালী। আমাৰ চিমেণ্ট চাপৰিত মৰাশালী নাই, ৰাজহুৱা মৰাশালী নাই। আমাৰ ডেভেলপমেণ্ট কমিটিৰ মিটিঙত প্ৰতিবাৰ মিটিঙত সেইটো আলোচনা কৰি আছে। আমি এতিয়া কেইদিনমান পাছত আমি ডিপাৰ্টমেণ্টলি SDO চিভিল লগত আলোচনা কৰি মেলি আমি এইটো ৰাজহুৱাভাৱে আমাৰ উন্নয়নৰ স্বাৰ্থত যি কৰিবলগীয়া আছে এইটো কাম কৰিবৰ কাৰণে আমি আগবাঢ়িম বুলি ভাবিছোঁ। চিমেণ্ট চাপৰি মহাবিদ্যালয়ত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা নাগৰিক সভাত তাত আমি সকলো ইয়াৰ চিমেণ্ট চাপৰি অঞ্চলৰ যিসকল সংগঠন আছে, আছুৰ নেতৃত্বত AJYCP, টাইম ছাত্ৰ সন্থা, আপছু আৰু TMPK বিষয়ববীয়াসকলো আহি সেই সভাখনত উপস্থিত হৈছিলে। তাতে আমি সিদ্ধান্ত লৈছিলোঁ যে চিমেণ্ট চাপৰি আমি যি আমাক লোকসকলে বানপীড়িত লোকসকলে আমাৰ চৰকাৰী ভূমি বেদখল কৰিলে, তেখেতলোকৰ লগত আমি তেখেতলোকক কেনেধৰণে
পুনৰ সংস্থাপন দিব পৰা যায় তাৰ কাৰণে প্ৰশাসনৰ লগত আমি আলোচনা বিলোচনা কৰাৰ সিদ্ধান্ত লোৱা হৈছিলে। আৰু তাতেই আমি সিদ্ধান্ত লৈছিলোঁ স্পষ্টভাৱে যে আমি প্ৰশাসনৰ লগত আলোচনাৰ মাধ্যমেৰে আমি কামখিনি কৰিবলৈ আমি সিদ্ধান্ত লোৱা হৈছিলে। আৰু তাৰ পিছৰ পৰ্যায়ত আমি যেতিয়া 24 তাৰিখে যেতিয়া জনপ্ৰতিনিধি চিমেণ্ট চাপৰি অঞ্চলত আহি ওলালেহি, আমি জনপ্ৰতিনিধিসকলক আমি বাৰম্বাৰ যেতিয়া প্ৰশাসনক আমি প্ৰতিবাদ সাব্যস্ত কৰি আছিলোঁ, প্ৰশাসনক আমি বাৰম্বাৰ কৈ আছিলোঁ যে আজি কেইঘৰমান বানপীড়িত লোক আহি আকৌ অহাৰ পিছতো আকৌ পুনৰ বানপীড়িত লোক বুলি বহুত বিভিন্ন ধৰণৰ তেখেতলোকে তেনেকুৱা ধৰণৰ ব্যক্তিৰ লোক বসবাস কৰিবলৈ ফৰেষ্টৰ মাটিত দখল কৰিবৰ কাৰণে তেখেতলোক আহি আছে। গতিকে এই ক্ষেত্ৰত আমি জনপ্ৰতিনিধিক আমি জনাবৰ কাৰণে আমি 24 তাৰিখে আমি সকলো লোক চিমেণ্ট চাপৰিৰ সকলো সমাজ, চিমেণ্ট চাপৰিৰ সকলো শ্ৰেণীৰ লোকেই আহি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলে। তাত কোনো ছাত্ৰ সন্থাৰ নেতৃত্বত বা ছাত্ৰ সন্থাৰ উদ্যোগত এই আন্দোলনটো হোৱা নাছিলে। তাত আমি জনপ্ৰতিনিধিসকল আমি প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই অহা হৈছিলে। আৰু তাত কোনো দলসংগঠনে আমাক সহায় জনোৱা নাছিলে। আমাৰ নিজস্বভাৱে তাত যিসকল চিমেণ্ট চাপৰি সমাজ আছে, সকলো শ্ৰেণীৰ লোক, সকলো শ্ৰেণীৰ নাগৰিক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলে আৰু গণতান্ত্ৰিকভাৱে তেখেতলোকে জনপ্ৰতিনিধিৰ আলোচনা কৰিছিলে। ঠিক তেনেকৈ জনপ্ৰতিনিধিৰ আলোচনাৰ ভিত্তিত জনপ্ৰতিনিধিৰ আলোচনা কৰাৰ মৰ্মে আমাক সংসদ মহোদয়ে আমাক আশ্বাস দিছে যে আমি DC মহোদয়ৰ লগত আলোচনা কৰা হৈছে আৰু মুখ্যমন্ত্ৰীৰ মহোদয়ৰ লগতো আলোচনা কৰা হৈছে আৰু সেই মৰ্মে আমি এই যিসকল বেদখলকাৰী লোক আছে তেখেতলোকক আমি নিৰ্দিষ্ট জেগাত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিম। আৰু গতিকে 2 এদিনৰ ভিতৰতে আমি এইখিনি কাম সম্পূৰ্ণভাৱে কৰিম বুলি তেখেতলোকে আমাক আশ্বাস দিছিলে। আৰু আশ্বাস ভিত্তিত আমি সকলো জনসাধাৰণে আমি তেখেতলোকৰ জনপ্ৰতিনিধিসকলৰ আশ্বাস আৰু মানি লৈ আমি সেই কাৰ্যসূচীটো আমি তাতেই সমাপ্ত ঘোষণা কৰিলোঁ। আৰু ঠিক তেনেধৰণে তাৰ পিছৰ দিনা 25 তাৰিখৰ কাৰ্যসূচীটোত যিসকল লোকে তাত বেদখল কৰি আছিলে সেইসকল লোকে যেতিয়া প্ৰশাসনে তেখেতলোকক অনুৰোধ কৰিলে যে আপোনালোকে ইয়াৰ পৰা আপোনালোকে বেলেগ এডোখৰ জেগাত আপোনালোকক আমি ব্যৱস্থা কৰি দিয়া হৈছে, আপোনালোকক আমি শিবিৰত ৰখাৰ ব্যৱস্থা কৰিছে। তাৰপিছত প্ৰশাসনে আমি নিৰ্দিষ্ট সময় আমি আলাপ আলোচনা কৰি আপোনাৰ নিৰ্দিষ্ট জেগাত নিৰ্দিষ্ট ঠাইত আপোনাৰ সংস্থাপন আমি কৰি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু তেখেতলোকে প্ৰশাসনৰ কথাটো নেমানি তেখেতলোকে জংঘলৰ পৰা পথলৈ ওলাই আহিলে। পথলৈ ওলাই আহি তেখেতলোকে বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিব ধৰিলে। হাতত দা লাঠি লৈ তেখেতলোকে এই কাৰ্যসূচী কৰিবৰ কাৰণে তেখেতলোকে উঠি পৰি আহিলে। আৰু তাৰপিছত পুলিচ প্ৰশাসনে তেখেতলোক বাধা দিয়াত পুলিচ প্ৰশাসনক তেখেতলোকে আক্ৰমণ কৰাৰ ব্যৱস্থা কৰিলে আৰু তেখেতলোক পুলিচ প্ৰশাসনৰ গাড়ী আদি কৰি বিভিন্ন বস্তু ক্ষতি কৰিছে। আৰু যিসকল ৰাস্তাৰ কাষত যিসকল দোকান পোহাৰ আছিলে দোকান পোহাৰবিলাকো তেখেতলোকে ভাঙিবলৈ ব্যৱস্থা কৰিলে। আৰু এইকাৰণে আমি তেখেতলোকক গৰিহণা দিছোঁ। আৰু ইয়াত তেওঁ কৈছে তেখেতৰ তৃতীয় পক্ষ আছে, কোনোবা ছাত্ৰ সন্থা আছে বুলি কৈছে। তাত কিন্তু আমি স্পষ্টভাৱে কৈছোঁ তাত তৃতীয় পক্ষ আৰু ছাত্ৰ সন্থাৰ কোনো জড়িত নহয়। তাত যিসকলে লোকে বেদখল কৰিছে তেখেতলোকে ওলাই আহি তেখেতলোকে তাত এই তাণ্ডৱ সৃষ্টি কৰিছে। গতিকে আমাৰ পৰা ক'বলগীয়া এইখিনি আছে আৰু এইটো হ'ব নালাগে। আমি এটা কথা স্পষ্ট ক'ব বিচাৰোঁ, যিসকল লোকে ক্ষতি হৈছে প্ৰশাসনে তেখেতলোকক ক্ষতিপূৰণ দিব লাগে, তেখেতলোকক ব্যৱস্থা কৰিব লাগে। আমি এপিল কৰোঁ। আমি কিন্তু এই চিমেণ্ট চাপৰি অঞ্চলত আমি ইমান বছৰ বসবাস কৰি থাকিলোঁ। আজি আমাৰ 42টা বছৰ হ'ল। আমি 42টা বছৰে ইয়াত চিমেণ্ট চাপৰিত বসবাস কৰি আছোঁ। আৰু এইবিলাক আমাৰ যিবিলাক আমাৰ চৰকাৰী মাটি, সেই মাটিবিলাক আমাৰ চিমেণ্ট চাপৰি দল সংগঠনে সকলোৱে আলোচনাৰ মাধ্যমে সকলোৱে এই মাটি সম্পত্তিবিলাক এই চৰকাৰী অনুষ্ঠান বহিবৰ কাৰণে সকলোৱে আলোচনাৰ মৰ্মে ৰখাৰ ব্যৱস্থা কৰা হৈছিলে। কিন্তু এতিয়া দেখিছোঁ বিভিন্ন লোক আহিছে ওখ ঠাই বুলি চিমেণ্ট চাপৰিতে বান বিধ্বস্ত লোক বুলি চিমেণ্ট চাপৰিতেও তেখেতলোকে আহিবলৈ ব্যৱস্থা কৰে। আৰু যদি বান বিধ্বস্তৰ যদি 50 ঘৰ হয় আহে 1000 ঘৰ লোক। গতিকে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে ব্যৱস্থা ল'ব লাগে। আৰু ইয়াত মই পুনৰবাৰ কৈছোঁ ইয়াত তৃতীয় পক্ষ আৰু ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থা ইয়াত জড়িত নহয়। মোৰ ফালৰ পৰা ক'বলগীয়াখিনি এইখিনি। যিহেতু আপোনালোকে জানে যোৱা 25 আগষ্টৰ দিনা চিমেণ্ট চাপৰিত যিটো কাণ্ড সংঘটিত হ'ল অতি দুৰ্ভাগ্যজনক। যিহেতু আপোনালোকে জানে চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিভিন্ন প্ৰচাৰ মাধ্যমত বাতৰি সম্প্ৰচাৰণ হৈছে যিহেতু ছাত্ৰ সন্থাৰ চিমেণ্ট চাপৰি অঞ্চলৰ ব্যক্তিসকলে সেই আন্দোলন কৰিছিল বুলি। এইটো সম্পূৰ্ণ মিছা অভিযোগ। যিহেতু ছাত্ৰ সন্থাৰ 23 তাৰিখৰ চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ 23 তাৰিখৰ যি নাগৰিক সভাত আমি যৌথভাৱে নিখিল বড়ো ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, আমাৰ শেহতীয়াকৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চিমেণ্ট চাপৰি উন্নয়ন কমিটি, কোচ ৰাজবংশী ছাত্ৰ সন্থা যৌথভাৱে আমি এই যি আপোনাৰ চিমেণ্ট চাপৰি বনাঞ্চলৰ ভূমি বেদখল এই ক্ষেত্ৰত আমি কিন্তু জিলা প্ৰশাসন আৰু অসম চৰকাৰ আমি দাবী জনাইছিলোঁ যে বানত ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ ক্ষতিপূৰণৰ ব্যৱস্থা অসম চৰকাৰ আৰু জিলা প্ৰশাসনে কৰিব লাগিব। এই ক্ষেত্ৰত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰাকৈ ছাত্ৰ সন্থাক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ যিয়ে প্ৰচাৰ মাধ্যমৰ আশ্ৰয় লৈছে এটা চক্ৰই, তাক আমি গৰিহণা দিছোঁ। আৰু আমি স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ যিহেতু আৰক্ষী প্ৰশাসনৰ ওপৰত বিভিন্ন তেওঁলোকৰ আৰক্ষী প্ৰশাসনৰ ওপৰত বাহনৰ ওপৰত তেওঁলোকৰ আৰক্ষী প্ৰশাসনৰ বাহন ভঙাৰ কথা কৈছে।
প্ৰশাসনৰ ওপৰত আমি হাতত থোৱাৰ কথা কৈছে, এইটো সম্পূৰ্ণ মিছা অভিযোগ। যিহেতু ইতিমধ্যে প্ৰচাৰ মাধ্যমত সকলো ভিডিঅ' ফুটেজ ওলাই পৰিছে জল পটপটকৈ। সেই আন্দোলনকাৰীসকলক প্ৰচাৰ মাধ্যমৰ থ্ৰুৱেদি তেওঁলোকৰ ফটো ল'ব লাগে আৰু তেওঁলোকক চিনাক্ত কৰি শাস্তি দিব লাগে। যিহেতু ছাত্ৰ সন্থাৰ আন্দোলনত কোনো ধৰণৰ ছাত্ৰ সন্থাৰ নেতৃত্বত কোনো ধৰণৰ আন্দোলন হোৱা নাই। আমি স্থানীয় চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি সকলো দল সংগঠন সেই আন্দোলন আমি জড়িত নহয়। আমাৰ চিমেণ্ট চাপৰি ৰাইজ জড়িত নহয়, এই কথা আমি স্পষ্টকৈ জনাই দিছোঁ। আৰু এটা কথা আমি ইয়াৰ সমান্তৰাল আমি উত্থাপন কৰিব বিচাৰিছোঁ, যি তৃতীয় পক্ষৰ কথা ওলাইছে। এই তৃতীয় পক্ষৰ কথাটো যিহেতু এই ক্ষেত্ৰত কিন্তু কিছুমান ৰাজনৈতিক মেৰপাত জড়িত হৈ পৰিছে। যিহেতু তেওঁলোকে ৰাজনৈতিক এক ষড়যন্ত্ৰই এই চক্ৰটো, এই ভূমি যি বানত ক্ষতিগ্ৰস্ত লোকসকলক লৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত যি গোষ্ঠীগত সংঘৰ্ষলৈ লিপ্ত কৰিবলৈ গৈ আছে, এই ক্ষেত্ৰত কিন্তু ৰাজনৈতিক সম্পূৰ্ণভাৱে ষড়যন্ত্ৰ আছে। আমি জানিব পাৰিছোঁ আমাৰ এই কিছুসংখ্যক ৰাজনৈতিক নেতাই এই ইছ্যুটোক এই যিটো আপোনাৰ এই সমস্যা, বানপানীৰ সমস্যাটোক তেওঁলোকে স্থায়ীভাৱে সমাধান নকৰি তেওঁলোকে বান আৰু গৰাখহনীয়াৰ ৰাইজসকলক লগত লৈ আমাৰ যি গোষ্ঠীগত সংঘৰ্ষত লিপ্ত হ'বলৈ গৈ আছে, এটা অতি দুৰ্ভাগ্যজনক। আৰু আমি স্পষ্টকৈ পুনৰবাৰ জনাই দিছোঁ যে 25 আগষ্টৰ দিনা চিমেণ্ট চাপৰি যিটো আন্দোলন কাৰ্যসূচী হ'ল, সেই আন্দোলনত চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা নাছিল। যিহেতু আমি সকলো দল সংগঠনে আমি যৌথভাৱে আমি কাম কাজসমূহ চলাই নিছিলোঁ। যিহেতু 19 তাৰিখৰ ভূমি বেদখল হোৱালৈকে আমি 24 তাৰিখৰ 19 তাৰিখে ভূমি বেদখল হৈছে। যোৱা 20 আগষ্টৰ দিনা আমি জোনাই বেৰা চাপৰিত আমি ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচীৰে অসম চৰকাৰ জিলা প্ৰশাসন আমি দাবী জনাইছোঁ। যিহেতু বেৰা চাপৰি অঞ্চলতো বিভিন্ন ধৰণৰ মানুহৰ ব্যক্তিৰ তেওঁলোকৰ ঘৰ বাৰী তেওঁলোকৰ পানীৰ নদীৰ বুকুত যা গৈছে। এই লোকসকলক পুনৰ সংস্থাপন দিব লাগে আৰু ক্ষতিপূৰণ দিব লাগে। যিহেতু খিলঞ্জীয়া ভূমিপুত্ৰসকলক বানত ক্ষতিপূৰণ হোৱাৰ হেতুকে তেওঁলোকক যদি পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ চৰকাৰে নিদিয়ে, তেনেহ'লে এই লোকসকল কি কৰিব, ক'ত যাব? সেইকাৰণে আমি ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ যে বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক পুনৰ সংস্থাপন আৰু পুনৰ তেওঁলোকৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। তাৰ সমান্তৰালভাৱে চিমেণ্ট চাপৰিত যি এই কাৰ্যসূচী হৈ গ'ল, যোৱা 19 তাৰিখৰ পৰা ভূমিক লৈ যি কাৰ্যসূচী হৈছে, অতি দুৰ্ভাগ্যজনক বিষয়। যিহেতু আপোনালোকে জানে অসম চৰকাৰকে ধৰি অসম চৰকাৰে সেই যি তেওঁলোকে ভূমি দখল কৰিছিল, সেই মাটি প্ৰায় 140 বিঘা কৃষি বিজ্ঞানী কেন্দ্ৰৰ নামত চৰকাৰে এলটমেণ্ট কৰিছে। আৰু তাত আমি চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থা, আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কোচ ৰাজবংশী ছাত্ৰ সন্থা, এই ক্ষেত্ৰত আমি চিমেণ্ট চাপৰিবাসী, চিমেণ্ট চাপৰি উন্নয়ন কমিটি, চিমেণ্ট চাপৰি স্বনামধন্য ব্যক্তিসকলে আমি সহমত প্ৰকাশ কৰিছোঁ। যিহেতু কেবিকে সন্থাৰ আমাৰ চিমেণ্ট চাপৰি অনুষ্ঠানৰ এটা অনুষ্ঠান হয়, আমাৰ ৰাইজৰ এটা অনুষ্ঠান হয়। কিন্তু এই ক্ষেত্ৰত কিন্তু এই ভূমি বেদখলক যি ষড়যন্ত্ৰত লিপ্ত কৰিব বিচাৰিছে, ৰাজনৈতিকভাৱে ৰূপ দি কিনে যি ষড়যন্ত্ৰত লিপ্ত কৰাই গোষ্ঠীগত সংঘৰ্ষ অন্যান্য যি ছাত্ৰ সন্থাৰ ওপৰত যি বিৰূপ মন্তব্য কৰিছে, ইয়াক আমি সকীয়াই দিছোঁ। আৰু আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, যিহেতু জিলা প্ৰশাসনে যিহেতু এই যি তেওঁলোকৰ জিলা প্ৰশাসনৰ ওপৰত যি কাণ্ড সংঘটিত কৰিলে, আৰক্ষী বাহন ভাঙিল, আৰক্ষীৰ ওপৰত তেওঁলোকে খেদাখেদি কৰিল বা শিলগুটি নিক্ষেপ কৰিল, এই লোকসকলক ভিডিঅ' ফুটেজ চাই চিনাক্ত কৰি শাস্তি দিবলৈ আমি চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ। যোৱা 25 তাৰিখে যি ঘটনা হৈ গ'ল, তাৰ বিষয়ে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা এইটোৱে ক্লিয়াৰিফিকেশ্যনটো দিব বিচাৰোঁ। যিসকল ব্যক্তিয়ে আমাৰ ওপৰত এটা ব্লেম লগাইছে যে 25 তাৰিখৰ যি চিটুৱেশ্যন বা যি এটা বেয়া পৰিৱেশ হৈছিলে, তাৰ লগত আমাৰ জড়িত আছে, এইটো মিছা কথা। তেনেকৈ আমি 24 তাৰিখত যি এটা আমাৰ ৰাইজে ৰ'ড ব্লকেট কৰিছিলে, তাতে আমাক MP ডাঙৰীয়া তেখেতে এটা এচুৰেঞ্চ দিছিলে যে এইটো সমস্যাৰ সমাধানটো অতি সোনকালে হ'ব, আপোনালোকে ধৈৰ্য ধৰক। সেইটো এচুৰেঞ্চটো আমি পোৱাৰ পাছত আৰু পুনৰ একবাৰ তেনেকৈ আমি কাৰ্যসূচী ল'বলৈ আমাৰ একো দৰকাৰ নাই। সেইকাৰণে আমি প্ৰশাসনকে আমি বাট চাই আছিলোঁ তেখেতলোকে কি এটা ষ্টেপ লয়। আৰু আমি প্ৰথমৰ পৰাই সেইটোৱে দাবী জনাইছিলোঁ, নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা আৰু আমাৰ সকলো দল সংগঠনৰ নেতৃবৃন্দ তেখেতসকলে আছে, আমাৰ উন্নয়ন কমিটি তেখেতসকল আছে। আমি সেইটোৱে দাবী জনাই আছিলোঁ যে যি লেণ্ড এনক্ৰচমেণ্ট হৈছে, সেই এনক্ৰচমেণ্টটো গভৰ্ণমেণ্টে ৰখাব লাগে। আমি এইটো এনক্ৰচমেণ্টটো আমি ৰখাব নোৱাৰোঁ। আমি যিসকলে ইয়াত এনক্ৰচ কৰিব আহিছে, তেখেতলোকৰ লগত আমি ইয়াত ষ্ট্ৰাগল কৰিব নোৱাৰোঁ। তেখেতলোকেও বহুত কষ্ট ভুগি আছে, তেখেতলোকেও ফ্লাড এফেক্টেড এৰিয়াৰ পৰা অহা। সেইকাৰণে আমি তেখেতলোকৰ ওপৰত আমাৰ চিম্পেথি আছে, আমাৰ মৰম আছে। সেইকাৰণে তেখেতলোকক এটা লিগেলি য'ত তেখেতলোকক ৰিহেবিলিটেশ্যন দিব পাৰে, সেইটো আমি প্ৰশাসন বা এডমিনিষ্ট্ৰেটিভ অথৰিটিক আমি ডিমাণ্ড কৰি আহিছিলোঁ। কিন্তু শেষতো আমি এইটোৱে ক'ম যে 25 তাৰিখৰ যি এইটো কাণ্ড, ইয়াত আমাৰ যিকোনো সংগঠন বা আমাৰ চিমেণ্ট চাপৰি ৰাইজৰ একো হাত নাই।
সেইটো যি কাণ্ড হৈছে এনক্ৰচমেণ্ট কৰা তেখেতলোকে ৰাস্তাত ওলাই পিনি সেইটো তেনেকৈ এটা কি কয় আপোনাৰ তেনেকৈ এটা ৰড ব্লকেট বা কিবা এটা কাৰ্যসূচী লৈছিলে। কিন্তু ইম'চনেলি বা উত্তেজিতত সেইটো বস্তুটো প্ৰশাসনৰ ওপৰতো হাত চলি গ'ল তেখেতলোকৰ। তাৰপিছত এইটো ভাইলেঞ্চ এটা ৰূপ লৈ ল'লে। 25 আগষ্টৰ দিনা যি চিমেণ্ট চাপৰিত যি এটা পৰিৱেশ সৃষ্টি হৈছিলে তাৰ মূলতে উত্থাপন হৈছে যে বিভিন্ন প্ৰচাৰ মাধ্যমত চিমেণ্ট চাপৰি স্থানীয় ৰাইজ আৰু আছু নেতৃত্বত সংগ্ৰাম কৰি আজি যি আন্দোলন কৰিছিলে বা যি মানে দাগ উঠা লাঠি লৈ আমাৰ চিমেণ্ট চাপৰি অঞ্চলত থাকি স্থানীয় ৰাইজৰ নেতৃত্বত ওলাই আহি যি সংগ্ৰাম কৰিছিলে সেইটো মিছা অভিযোগ দি পেলাই আমাৰ যিসকল ব্যক্তিয়ে মিছা অভিযোগ দিছে, আমি আজি আপোনালোকৰ থ্ৰুৱেদি আমি ক'ব বিচাৰোঁ যে তাত কোনো ধৰণৰ চিমেণ্ট চাপৰি স্থানীয় ব্যক্তি নাই, চিমেণ্ট চাপৰি আছু নেতৃত্বতো তেনে সংগ্ৰাম হোৱা নাই। যিহেতু আমি 23 আগষ্টৰ দিনা আমাৰ আছু নেতৃত্বত নাগৰিক সভাৰ জৰিয়তে আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যে যিসকল বানখৰণীয়াৰ পৰা অহা লোক তেওঁলোকক সংস্থাপন দিয়াৰ ব্যৱস্থা চৰকাৰক আমি দাবী জনাইছোঁ কৰিবৰ কাৰণে। ঠিক সেইদৰে কিন্তু কোনো আমি আন্দোলনৰ কাৰ্যসূচী আমি তেতিয়ালৈকে লোৱা নাছিলোঁ। 24 তাৰিখত যি আন্দোলন হৈছিলে ৰাইজৰ স্বতঃস্ফূৰ্ত আন্দোলনত ৰাইজ ওলাই আহি সেই আন্দোলন হৈছে, য'ত 14 নং লোকসভাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াই আহি আমাক ৰাইজক যেতিয়া ক'লে যে এই বেদখলকাৰী খুব সোনকালে বেদখলমুক্ত কৰাৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিলে আৰু ৰাইজে সেই কথাত আশ্বাস লৈ আমি সেই সংগ্ৰামসমূহ ৰাইজৰ তেওঁলোকে স্থগিত কৰিলে। কিন্তু 25 তাৰিখৰ যি আন্দোলন হৈছে তাত কিন্তু চিমেণ্ট চাপৰি কোনো ব্যক্তি জড়িত হোৱা নাই আৰু যিসকল ব্যক্তিয়ে এই কাণ্ড কৰিছে, প্ৰশাসনৰ গাড়ী ভাঙিছে, সেই লোকসকলক প্ৰশাসনে চিনাক্ত কৰক। ভিডিঅ' ফুটেজ আছে, তাত চাই পেলাই প্ৰশাসনে তেওঁলোকক বিহিত ব্যৱস্থা লওক। কিন্তু ইয়াত আচুকে ধৰি যিসকল ব্যক্তি স্থানীয় লোকক চিমেণ্ট চাপৰি ৰাইজক জড়িত কৰি আছে তাত কিন্তু আমি সদৌ টাইম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ। এনেকুৱা কাৰ্য যাতে ভৱিষ্যতে কোনো অভিযোগ আনিব নিবিচাৰে তাৰ কথা আমি এই থ্ৰুৱেদি আপোনালোকৰ থ্ৰুৱেদি আমি জনাব বিচাৰিছোঁ। চাওক, যোৱাকালি আমি এটা নিউজ পালোঁ যে যোৱা 25 তাৰিখে চিমেণ্ট চাপৰিত ৰাজপথ অৱৰোধ কৰি পুলিচৰ গাড়ী ভাঙি যিসকল দুষ্কৃতিকাৰীয়ে পুলিচৰ প্ৰশাসনক অপদস্থ কৰিলে, সেই ঘটনাৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদো জড়িত নাই, আছু জড়িত নাই, চিমেণ্ট চাপৰি কোনো দল সংগঠনে জড়িত নাই। আমি এতিয়া দেখিবলৈ পাইছোঁ নিউজ তৃতীয় পক্ষ যিটো নাম দিছে, তৃতীয় পক্ষ নাম দি কেনে চিমেণ্ট চাপৰি ৰাইজ আৰু দল সংগঠনক যিটো বদনাম কৰিবলৈ গৈ আছে সেইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আজিলৈকে বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকক আমি ভূমি নিদিবৰ বাবে বা কিয় ভূমি দিছে বুলিও আমি আজিলৈকে কোনো আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা নাই। আমি এইটোৱে ক'ব বিচাৰিছোঁ যে প্ৰশাসনে এইটো চিনাক্ত কৰক যে দুষ্কৃতিকাৰী আচলতে কোন হয়, তেওঁলোকক চিনাক্ত কৰি ভিডিঅ' ফুটেজ চাই কিনে উচিত শাস্তি প্ৰদান কৰক। তাকে আমি যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা দাবী জনাইছোঁ।